নমস্কাৰ। কবিতাৰ শিৰোনাম দুভাগ ৰাতি। মেঘাচ্ছন্ন আকাশৰ কুঁৱলী আঁতৰাই এটি কিৰণ হৈ নামি আহিছিলা তুমি মোৰ বুকুলৈ। এতিয়া দুভাগ ৰাতি, নিদ্ৰামগ্ন প্ৰকৃতি, তোমাৰ ভাৱনাই সখনি কৰিছে আমনি। চৰাই হোৱা হলে উৰি গৈ তোমাক চালোহেঁতেন, তোমাৰ নিদ্ৰামগ্ন মুখখনি। যোনটো আজি সঁচাই ইমান মৰম লাগিছে, এনে লাগিছে যেন তোমাৰো দৃষ্টি মোৰ দৰেই জুণ্টিত আবদ্ধ। এনে লাগিছে যেন তোমাৰ চকুত মোৰ চকু পৰিছে। দুভাগ ৰাতি, মোৰ চকুত নাই টোপনি, সাৰে থকা দুচকুৱে যেন তোমাৰ সতেই সপোন ৰচিছে। দুচকুৱে এতিয়াও নিবদ্ধ জুণ্টি। ভয় কিয় জানোচা, দুচকু জপাই দিলে তোমাৰ দৃষ্টি কাকো নাপাওঁ বিচাৰি। ধন্যবাদ।